হেল্ল' বন্ধুসকল, আপোনালোকে কেনে আছে? আশা কৰোঁ আপোনালোকে ভালেই আছে। মই আপোনাক স্বাগতম জনাইছোঁ মোৰ অইন এটা নতুন ভিডিঅ'লৈ। ভিডিঅ'টো নাটানি সম্পূৰ্ণ দেখাৰ কাৰণে আমি আপোনাক অনুৰোধ জনাইছোঁ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা কুকুৰ। কুকুৰ বুলি ক'লে আপোনাৰ নিশ্চয় মনত আহি যাব নিজৰ ঘৰৰ কুকুৰৰ কথা। হয়, আজি আমি আলোচনা কৰিম ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'ৰ বিষয়ে, যিটো ভিডিঅ'ই মোহিত কৰিব আপোনাক, যিটো ভিডিঅ'ই এডভাইচ দিব আপোনাক। এইখন সেই ভিডিঅ'। এই ভিডিঅ'ত দেখা গৈছে এটা কুকুৰ আৰু সন্মুখত আছে এটা ডাঙৰ দেৱাল। এই দেৱালত এই কুকুৰটোৱে বাৰ বাৰ খুন্দা মাৰিছে, বাৰ বাৰ চেষ্টা কৰিছে নিজৰ লক্ষ্যস্থানত, কিন্তু সফল হ'ব পৰা নাই। এই কুকুৰটোৱে বহুতবাৰ চেষ্টা কৰিছে, বাৰ বাৰ ঘূৰি গৈছে, আকৌ চেষ্টা নিজে নিজে কৰিছে, কিন্তু সফল হ'ব পৰা নাই নিজৰ লক্ষ্যস্থানত যোৱাৰ বাবে। আপোনালোকে চাওক, প্ৰথমতে এই কুকুৰটোৱে এবাৰ জঁপিয়াই দিছে ৱালখনত, আকৌ ঘূৰি আহিছে। তাৰপিছত আকৌ জঁপিয়াই দিছে ৱালখনত, আকৌ ঘূৰি আহিছে। তাৰপিছত জঁপিয়াই দিছে ৱালখনত, আকৌ ঘূৰি আহি কুকুৰটোৱে নিজে নিজে চিন্তা কৰি আছে, এতিয়া কেনেকৈ পাৰ হ'ব পাৰোঁ আমি এই ৱালখন। তাৰপিছত এখন দীঘলীয়া জাপ মাৰি দিলে, তাৰপিছত ঘূৰি আহি আকৌ চেষ্টা কৰিছে। আচলতে চেষ্টাৰ অসাধ্য একো নাই। কথাষাৰ 100% সঁচা। আচলতে এইখন পৃথিৱীত এনেকুৱা কোনো কামেই নাই যিটো কাম আপুনি চেষ্টা কৰিলে নোৱাৰিব। আপুনি চেষ্টা কৰিলে পাবই। আপোনাৰ সন্মুখত যিমান বাধা বিঘিনি নহওক কিয়, আপুনি চেষ্টা কৰিলেই আপুনি এদিন ছাকচেছফুল হ'বই। অৱশেষত এই কুকুৰটোৱে বাৰ বাৰ চেষ্টা কৰাৰ ফলত, বাৰ বাৰ চেষ্টা কৰাৰ অন্তত নিজৰ লক্ষ্যস্থানত পৌঁছি গৈছে। আমি আপোনালোকক এইটো ভিডিঅ'ৰ দ্বাৰা এইখিনি এডভাইচ দিব বিচাৰোঁ যে চেষ্টাৰ অসাধ্য একো নাই, চেষ্টা কৰিলে সকলোৱে সম্ভৱ। যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আপোনালোকৰ এটা কৰি লাইক, আপোনালোকৰ এটা কৰি কমেণ্ট আমাৰ মূল্যৱান সময়ক সাক্ষী দিব। ধন্যবাদ। জয় আই অসম।